প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ যাচিব লাগিব। আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতকো বহুত বহুত ধন্যবাদ যাচিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতকো আমি বহুত বহুত ধন্যবাদ যাচিব লাগিব। প্ৰথম পদক্ষেপতে আমাৰ এইটো বড়োলেণ্ড CM কাপৰ যি স্থান, সেই স্থানটো আমি ৰাষ্ট্ৰীয় পৰ্যায়ত লাগি আমি জিলিকিবলৈ সক্ষম হৈছোঁ। সেইটোৰ কাৰণে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু মন কী বাতত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাত অনুষ্ঠানত এই বড়োলেণ্ড CM কাপৰ বিষয়ে উল্লেখ কৰাৰ কাৰ্যটো আমাৰ বড়োলেণ্ডত উঠি অহা যুৱক যুৱতীসকলৰ স্পৰ্টিং ক্ষেত্ৰত, খেলৰ ক্ষেত্ৰত যথেষ্টখিনি উৎসাহ যোগাইছে। সেইটো কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ। ছাৰ, এই ক্ষেত্ৰতো আমি ইতিমধ্যে বহুতখিনি কাম কৰিলোঁ। ডুৰাণ্ড কাপ ইতিমধ্যে দুবাৰকৈ হৈ গ'ল। ডুৰাণ্ড কাপ আকৌ অহা 27 জুলাইৰ পৰা আৰম্ভ হ'ব। আমাৰ 13 জুলাইৰ পৰা ট্ৰফিটোৰ 13, 14, 15 তাৰিখত লাগি হ'ব। গতিকে সেইটো এটা আমাৰ ডাঙৰ কাম। গতিকে ডুৰাণ্ড কাপ যিহেতু এছিয়া মহাদেশৰ আটাইতকৈ পুৰণা টুৰ্ণামেণ্ট, গতিকে সেইটো আমি বিটিআৰত কণ্টিনিউ আমি 3 বছৰ পাতাটো সেইটো কম কথা নহয় বুলি আমি ভাবোঁ। কাৰণ সৰু কাউন্সিলত তাৰ কাৰণে বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ সাহস আৰু তেখেতৰ যি কাম কৰা স্পিৰিট, সেইটো চবে মানিব লাগিব আৰু তেখেতক ধন্যবাদ যাচিব লাগিব। আৰু বড়োলেণ্ডত আমি ডুৰাণ্ড কাপ পাতাৰ পিছত আমি প্ৰথমবাৰ, অৰ্থাৎ বড়োলেণ্ডত যিটো আমি খুব প্ৰয়োজন আছিলে NCC ইউনিট, আমাৰ NCC ইউনিট নাছিলে। আমাৰ কোকৰাঝাৰ, চিৰাঙে, ধুবুৰীৰ NCC ইউনিটৰ অধীনত চলিছিলে, বা বাক্সা বা আমাৰ তামোলপুৰে গুৱাহাটী বা আমাৰ ওদালগুৰিয়ে তেজপুৰৰ অধীনত NCC ইউনিটখন চলিছিলে। কিন্তু এতিয়া কোকৰাঝাৰৰ যিহেতু 73 বেটেলিয়ন NCC ইউনিটটো আমি পাই গ'লোঁ ডুৰাণ্ড কাপ পাতাৰ পিছত। ডুৰাণ্ড কাপ পাতোঁতে দেশৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আহিছিলে আৰু আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক স্মাৰক পত্ৰ দিছিলে, আৰু সেই হিচাপে আমি NCC ইউনিটখন আমি পাবলৈ সক্ষম হ'লোঁ। আৰু এই NCC ইউনিটত 3500 ছাত্ৰ ছাত্ৰীয়ে তাত ইনৰলমেণ্ট হ'ব। গতিকে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ পদক্ষেপ। আৰু এটা পদক্ষেপটো হৈছে কি, আমাৰ অসমত ইতিমধ্যে দুটা আছে, যিটো হাই পাৰফৰ্মেঞ্চ হিলিং এণ্ড স্পৰ্টছ ট্ৰেইনিং চেণ্টাৰ, যোৰহাট আৰু গুৱাহাটী সৰুসজাইত। আৰু তৃতীয়টো আমি কোকৰাঝাৰত সেই অনুষ্ঠানটো পাবলৈ সক্ষম হ'লোঁ। গতিকে সেইটো আমাৰ কাৰণে, যিসকলে স্পৰ্টছৰ লগত জড়িত তেওঁলোকৰ কাৰণে, আমাৰ ভৱিষ্যত ল'ৰা ছোৱালীৰ কাৰণে, যুৱক যুৱতীসকলৰ কাৰণে বহুত এটা ডাঙৰ এটা সম্পত্তি মানৱ গঢ়াৰ ক্ষেত্ৰত। গতিকে সেইটো যথেষ্ট। প্ৰথমবাৰৰ কাৰণে বড়োলেণ্ড CM কাপ 1.0 এইটো অনুষ্ঠিত হৈ আছে। যোৱা জুন মাহৰ 14 তাৰিখৰ পৰা আমি বিভিন্ন VCDCত এই টুৰ্ণামেণ্টখন আৰম্ভ কৰিছোঁ। আৰু আমাৰ বড়োলেণ্ড CM কাপৰ যি খেলৰ যি ষ্ট্ৰাকচাৰ, আমি প্ৰথমতে VCDC লেভেলত, আৰু VCDC লেভেলত যিসকলে চেম্পিয়ন হৈছে তেওঁলোকে নিজৰ কনষ্টিটুৱেঞ্চি লেভেলত কম্পিটিশ্যন কৰিব। আৰু নিজৰ কনষ্টিটুৱেঞ্চিত কম্পিটিশ্যন কৰি নিজৰ চিভিল ডিষ্ট্ৰিক্টৰ কনষ্টিটুৱেঞ্চিৰ ভিতৰত কম্পিটিশ্যন। আৰু আজি তামোলপুৰত এনেকুৱা তামোলপুৰ ডিষ্ট্ৰিক্টত থকা 5টা কনষ্টিটুৱেঞ্চিত যিসকলে চেম্পিয়ন হৈ আহিলে তেওঁলোকে আজিৰ পৰা ইয়াত টুৰ্ণামেণ্টখন খেলিব। আৰু ইয়াত যিসকলে চেম্পিয়ন হ'ব, যি টিমে চেম্পিয়ন হ'ব আৰু ৰানাৰ্ছ হ'ব, তেওঁলোকে কাউন্সিল লেভেলত খেলিবৰ কাৰণে সুযোগটো পাব। আমি কাউন্সিল লেভেলত 80টা টিম তেখেতসকলক সুযোগ দিয়া হ'ব, ৰানাৰ্ছ আপ আৰু চেম্পিয়ন। আৰু কাউন্সিল লেভেলটো অহা 10 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু আমি প্ৰতিটো VCDCতে খেলাৰীসকলক এনকাৰেজ দিবৰ কাৰণে আমি প্ৰাইজ মানি ৰাখিছোঁ। আৰু যিসকলে ইয়াত খেলিবৰ কাৰণে বড়োলেণ্ড CM কাপ 1.1 খেলিবৰ কাৰণে যিসকল খেলাৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিলে তেওঁলোকে পাৰ্টিচিপেটৰী চাৰ্টিফিকেটো পাব। আৰু যিটো চাৰ্টিফিকেটে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত যথেষ্টখিনি কামত আহিব আমি আশা ৰাখিছোঁ। আৰু আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা সপোন, তেওঁৰ এটা ভিজন, বড়োলেণ্ডত আমি যিহেতু বিভিন্ন খেলৰ খেলে, কিন্তু বিভিন্ন খেলতকৈ আমাৰ ফুটবলটো বেছিকৈ খেলে আৰু গাঁৱে ভূঞে খেলে। গতিকে ফুটবলটো আৰু বেছি জনাজাত কৰিবৰ কাৰণে সেই টুৰ্ণামেণ্টখন পাতিছে। আমাৰ ইউথছৰ ভিতৰত ইউনিটি, ইউথছৰ ভিতৰত কোঅপাৰেশ্যন, আমাৰ মাজত চিনাকি আৰু আমাৰ যিটো কম্পিটিটিভ যিটো মাইণ্ড সেইটো বিল্ড আপ কৰিবৰ কাৰণে, লগতে আমাৰ ইউথসকলে বিভিন্ন সময়ত আমি দেখোঁ বিভিন্ন এণ্টি ছ'চিয়েল এক্টিভিটিছবিলাকৰ লগত জড়িত হয়, ড্ৰাগছ বা অন্যান্য কাৰ্যত। গতিকে এই কাৰ্যৰ পৰা
যাতে আঁতৰি আহি খেলপথাৰত আকৌ আমি তেওঁলোকক পুনৰ আনিব পাৰোঁ সেইটো লক্ষ্য ৰাখি পেলাই সেই বড়োলেণ্ড CM কাপ সেইটো আমি পাতিছোঁ বড়োলেণ্ড কাপৰ সময়ত NCC ইউনিট আৰু এই হাই পাৰফৰ্মেঞ্চ স্পৰ্টছ ট্ৰেইনিং এণ্ড হেলিং চেণ্টাৰ সেই দুটা আমি ইনষ্টিটিউটটো ইনগুৰেল কৰিম আৰু আমাৰ বড়োলেণ্ডত অহা 15 জুলাইত বড়োলেণ্ড CM কাপৰ ফাইনেল হ'ব আৰু সেই ফাইনেল দিনাই বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই বড়োলেণ্ডত দুটা স্পৰ্টছ একাডেমি সেইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব গতিকে যথেষ্ট আগবাঢ়ি আছে